কবিতাৰ শিৰোনাম বতৰৰ অসুখত ভেকুলী বিয়া। কথাবোৰ অলপ পুৰণি। বাতৰি কাকতখনত প্ৰকাশিত বাৰ্তাটোলৈ হঠাৎ চকু পৰিল। জোঁট ভাঙি উদং কৰি পঢ়িলোঁ। প্ৰশ্ন উদয়ত ধোঁৱাৰে মাৰ গৈছে উদয় হোৱা অতীতৰ সোণালী বাটচৰা। তেতিয়াহ'লে প্ৰয়োজন আছেনে ভূপতিসকলৰ বৈঠক? গছ ৰোপণ কৰিলে টকা, গছ ধ্বংস কৰিলে কাৰাগাৰ, গছক প্ৰেম কৰিলে পুৰস্কাৰ, কিন্তু সোণালী অতীতৰ নৌকা ধ্বংস কৰিলে কাৰাগাৰ, টকা আৰু পুৰস্কাৰ শব্দকেইটাৰ বাদে আৰু কিবা আছেনে? পাহৰি গৈছিলোঁ। আমি নতুন প্ৰজন্মৰ বৰ ডেকা, বুকুত ৰোপণ কৰিছোঁ বিকশিত ভাৰত সপোন। তেতিয়াহ'লে আমি পাহৰিব লাগে ঐতিহাসিক শব্দটোৰ লগত জড়িত থকা প্ৰতিটো সংজ্ঞা।